সাংস্কৃতিক মহাসভা অসম ওদালগুৰি জিলা সমিতিৰ দ্বিতীয় ত্ৰিবাৰ্ষিক অধিৱেশনখনি লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি ভৱন টংলাত এদিনীয়া কাৰ্যসূচীৰে অতি উলহ মালহেৰে উদযাপন কৰা হয়। ৰাতিপুৱা 9 বজাত সাংস্কৃতিক মহাসভা অসমৰ পতাকা উত্তোলন কৰে ওদালগুৰি জিলা সাংস্কৃতিক মহাসভা অসমৰ সভাপতি ডক্টৰ হৰিৰাম দাসে। সাংস্কৃতিক অনুষ্ঠানত উদ্বোধন কৰে সাংস্কৃতিক মহাসভা অসমৰ পৰম সন্মানীয় সদস্য প্ৰফুল্ল কুমাৰ বৰুৱাই। অনুষ্ঠানত গীত পৰিৱেশন কৰে শিল্পী যতনা ৰাভা, গায়ত্ৰী দেৱী, সন্ধ্যা তামুলী, অৰ্চনা বৰুৱা চলিহা, হেমলতা নাথ, গায়ত্ৰী বৰা তালুকদাৰ, দণ্ডিৰাম শৰণীয়া, মুনিন্দ শৰণীয়া আৰু ক্ষিতিজ দাসে। লগতে অনুষ্ঠানত বেহলা বাদন কৰে নৱজিৎ দাস, জ্যোৎস্না দে আৰু জিজ্ঞাস পাঠকে। অনুষ্ঠানত নৱগঠিত ওদালগুৰি জিলা সাংস্কৃতিক মহাসভা অসমৰ পুনৰবাৰ সভাপতি হিচাপে ডক্টৰ হৰিৰাম দাস আৰু সম্পাদক জ্ঞানেন্দ্ৰ কুমাৰ চলিহাক বাছনি কৰা হয়। মুকলি সভাত অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক মহাসভা অসম কেন্দ্ৰীয় সমিতিৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা, সহ-সম্পাদক মুস্তাফ হুছেইন, ওদালগুৰি ৰত্ন ধৰণীধৰ মেধি, সমাজসেৱক ক্ৰমে তাৰানাথ কলিতা, বাপন শৰ্মা, পুলিন তালুকদাৰ, মাধৱ ৰাভা, হিৰণ দেৱী, টংলা প্ৰেছ ক্লাবৰ সভাপতি ফটিক ৰাভাকে ধৰি ওদালগুৰি জিলা সাংস্কৃতিক মহাসভাৰ বহু সংখ্যক ৰাজ সাংস্কৃতিক মহাসভা অসমৰ ওদালগুৰি জিলা সমিতিৰ দ্বিতীয় ত্ৰিবাৰ্ষিক অধিৱেশনখন আয়োজন কৰা হৈছে আৰু এই সাংস্কৃতিক মহাসভা অসমৰ জিলা সমিতিৰ 15খন আঞ্চলিক সমিতিৰে গঠিত জিলাখন আৰু এই জিলাত বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মানুহখিনি আমাৰ সন্নিৱিষ্ট হৈ আছে। আৰু আজি এই অধিৱেশনত আমাৰ মুখ্য অতিথি হিচাপে অসমৰ সাংস্কৃতিক মহাসভা অসমৰ সন্মানীয় শ্ৰীযুত পবিত্ৰ কুমাৰ শৰ্মাদেৱ উপস্থিত আছে। সন্মানীয় অতিথি হিচাপে আছে পৰমন সন্মানীয় সদস্যসকল উপস্থিত আছে। বিষয় বাছনি সভা ইতিমধ্যে হৈ গ'ল, সমাপ্ত হৈ গ'ল। এতিয়া আমাৰ মুকলি সভা আৰম্ভ হ'ব। এই মুকলি সভাত আমি বিশিষ্ট অতিথি সন্মানীয় অতিথিসকলক আমন্ত্ৰণ কৰিছোঁ আৰু এই দ্বিতীয় ত্ৰিবাৰ্ষিক অধিৱেশনখনৰ সফলভাৱে সম্পন্ন হ'ব বুলি মই ক'ব পাৰোঁ। আৰু বিভিন্ন আঞ্চলিক সমিতিসমূহে যে যোগদানৰ মাজেৰে গীত মাত নৃত্য গীতেৰে তেওঁলোকক মুখৰিত কৰিছে আৰু সকলোকে মই এই ওদালগুৰি জিলাখন যাতে শক্তিশালী ৰূপত পৰিগণিত হয় তাকে মই কামনা কৰিছোঁ। সাংস্কৃতিক মহাসভা অসম 2009 চনতে গোলাঘাট জিলাৰ বোকাখাট চহৰত জন্মগ্ৰহণ কৰা এটা সাংস্কৃতিক অনুষ্ঠান। অসমৰ বিভিন্ন জিলাত সাংস্কৃতিক মহাসভা অসমৰ জিলা সভা আৰু আঞ্চলিক সভাবিলাক আছে। আজি ওদালগুৰি জিলা সাংস্কৃতিক মহাসভাৰ দ্বিতীয় ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। সেই উপলক্ষে আমাক আজি ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে। আমি কেন্দ্ৰীয় কমিটিৰ সভাপতি, গতিকে আমাক মুখ্য অতিথি হিচাপে আজি ইয়ালৈ আমন্ত্ৰণ দিয়া হৈছিল আৰু ওদালগুৰি জিলা সমিতিৰ অনুৰোধ ৰক্ষা কৰি আমি আজি গুৱাহাটীত টংলা চহৰত আহি উপস্থিত হৈছোঁ। দিনত প্ৰতিনিধি সভা হৈ গৈছে। এখেতসকলৰ 15খন আঞ্চলিক আছে। এইটো এটা গুৰুত্বপূৰ্ণ কথা যে তেখেতসকলৰ এই ওদালগুৰি জিলাৰ আঞ্চলিক সমিতি হৈছে 15খন। অসমত এতিয়ালৈকে কোনো বেলেগ জিলাৰ হোৱা নাই আৰু এখেতসকলৰ ওদালগুৰি জিলাৰ যিটো কাম কাজ, যিটো সংস্কৃতি, সকলো দিশৰ পৰা চাই সাংগঠনিক দিশ, এই সকলো দিশলৈ চাই সাংস্কৃতিক মহাসভা অসমৰ 2খন জিলাক আমি শ্ৰেষ্ঠ জিলা হিচাপে ঘোষণা কৰিবলৈ সক্ষম হৈছোঁ। এখন হৈছে ওদালগুৰি জিলা সমিতি, অন্যখন হৈছে যোৰহাট জিলা সমিতি। এখেতসকলক আমি অহা 14 আৰু 15 তাৰিখে শিৱসাগৰত অনুষ্ঠিত হ'ব লগা 5ম ত্ৰিবাৰ্ষিক অধিৱেশনৰ 15 তাৰিখৰ মুকলি সভাত আমি আনুষ্ঠানিকভাৱে তেখেতসকলক এই সন্মান আমি প্ৰদান কৰিম। গতিকে সাংস্কৃতিক মহাসভা অসমৰ বিশেষকৈ অসমৰ যিখিনি লোক সংস্কৃতি, থলুৱা গীত মাত, জ্যেষ্ঠজনক সন্মান, সত্য আৰু শুদ্ধৰ ওপৰত উপস্থাপন, পৰিৱেশন ইত্যাদিবিলাকৰ কামত ওদালগুৰি জিলাই যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে। গতিকে সাংস্কৃতিক মহাসভা অসমৰ এখন উল্লেখনীয় জিলা বুলি আজি আপোনালোকৰ মাজত ক'বলৈ পাই মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ।